হিমন্ত বিশ্ব শৰ্মা তোমালৈ বুলি এটি কবিতা লিখিলোঁ, ইউটিউবত দিছোঁ, গৈছেগৈ 756 শ্বেয়াৰ গৈছে। হিমন্ত বিশ্ব তোমালৈ বুলি প্ৰথমে প্ৰণাম কৰোঁ তোমাৰ পিতৃ মাতৃক, সৎ পুত্ৰ জন্ম দিলে এই জন্মভূমিত। হিমন্ত বিশ্ব তুমি আহিলা আমাৰ মাজলৈ, দুখীয়া দৰিদ্ৰৰ বুজ ল'বলৈ। দুখীয়া আইসকলৰ টকা পইচা নাই, অৰুণোদয় আঁচনি পাই বেংকলৈ যায়। দুখীয়া পিতৃ মাতৃৰ টকা পইচা নাই, নিজৰ সন্তানক লোকৰ হাজিৰা কামত পঠায়। অৰুণোদয় আঁচনি পাই আইসকলে মুখত মিঠা হাঁহি, বিলতে ফুলিলে পদুমৰ পাহি। হিমন্ত বিশ্ব তোমাক প্ৰণাম, তোমাক লৈ আজি মই লিখিলোঁ একলম, তাত ভুল হ'লে মাৰ্জনা কৰিব। ইয়াকে কৈ মই সামৰণি মাৰিলোঁ, ভুল হ'লে শুদ্ধৰাই ল'ব। সেইকাৰণে এই গোটৰ আৰু অৰুণোদয় আৰু দুখীয়া ল'ৰা ছোৱালী কিতাপ পত্ৰ এইবিলাক সকলো লৈ পেলাই মানে মোৰ অন্তৰত মানে কবিতাটো লিখিলোঁ। কিন্তু লিখা সেইটো মই হেৰিয়াত দিছোঁ, এইবিলাকত যে দিয়ে ইউটিউবত দিছোঁ, আৰু দিছোঁ যদিও মানে গৈছেগৈ 756 শ্বেয়াৰ গৈছে। কিন্তু মোৰ আচল চেনেল ছাৰৰ ওচৰলৈ যোৱা নাই কাৰণে মই ভাবি আছোঁ মোৰ নাই, বেলেগ ল'ৰা এজনে আহি মোৰ পৰা লিখিছে। মোৰ নামটো শ্ৰী হিৰু বৰা, মোৰ ঘৰ পুতনি তেলীয়া গাঁও। হয়, মই মানে হেৰিয়াত কৰোঁ, এই অংগনবাদীত কৰিছিলোঁ সহায়িকা, এতিয়া ৰিটায়াৰ হ'লোঁ। ৰিটায়াৰ হৈ পেলাই মানে তেখেতৰ কাৰণে সেইবিলাক কথা শুনি পেলাই তেখেতৰ কাৰণে মই নাই এই প্ৰথম গাইছোঁ, লিখিছোঁ। এতিয়া নমস্কাৰ, মই কবিতাটো মোৰ ভুলো হ'ব পাৰে, কাৰণ নিজে ৰচা অলপ খেলি মেলিও হ'ব পাৰে। হিমন্ত বিশ্ব শৰ্মা তোমালৈ বুলি এটি কবিতা লিখিলোঁ, তাত মই গাই দিছোঁ, তাত ভুল হ'লে ক্ষমা কৰিব। হিমন্ত বিশ্ব তোমালৈ বুলি প্ৰথমে প্ৰণাম কৰোঁ তোমাৰ পিতৃ মাতৃক, সৎ পুত্ৰ জন্ম দিলে এই জন্মভূমিত। হিমন্ত বিশ্ব তুমি আহিলা আমাৰ মাজলৈ, দুখীয়া দৰিদ্ৰৰ বুজ ল'বলৈ। দুখীয়া আইসকলৰ টকা পইচা নাই, অৰুণোদয় আঁচনি পাই বেংকলৈ যায়। দুখীয়া পিতৃ মাতৃৰ টকা পইচা নাই, নিজৰ সন্তানক লোকৰ হাজিৰা কামত পঠায়। অৰুণোদয় আঁচনি পাই আইসকলে মুখত মিঠা হাঁহি, বিলতে ফুলিলে পদুমৰ পাহি। হিমন্ত বিশ্ব তোমাক প্ৰণাম, তোমাক লৈ আজি মই লিখিলোঁ একলম, তাত ভুল হ'লে মাৰ্জনা কৰিব। ইয়াকে কৈ মই সামৰণি মাৰিলোঁ, ভুল হ'লে শুদ্ধৰাই ল'ব। নমস্কাৰ।